সৰি দাদা, মই আপোনাক দেখা নাছিলোঁ। কি হ'ল দাদা, আপুনি কাণেৰে নুশুনে নেকি? কাণেৰে মই শুনো দিয়া, চকুৰেহে দেখা নাপাওঁ। মই আৰু তোমাক বেয়া পোৱা নাই দিয়া। তোমাৰ ঘৰ ইয়াতে নেকি? সৌ তিনিআলিটোৰ কাষতে মোৰ ঘৰ। পিছে তোমাৰ নাম? মোৰ নাম পৰিণীতা। মোৰ ঘৰ কাকিতে হয়। হয় নেকি? তোমাক এটা কথা সুধো, বেয়া পাবা নেকি? কি কথা সোধা, বেয়া নাপাওঁ দিয়া। তুমি যে চকুৰে দেখা নোপোৱা, জন্মৰ পৰা নেকি? আচলতে জন্মৰ পৰা মই চকুৰে দেখা পাওঁ। ক্লাছ 12ত মোৰ ডাঙৰ এক্সিডেণ্ট হৈছিল। তেতিয়াৰ পৰাই মোৰ চকুজ্যোতি। একো নাই দিয়া, তুমি দুখ নকৰিবা। ঠিক আছে দিয়া, তেনেহ'লে মই ঘৰলৈ গৈ থাকোঁ। ব'লা, তোমাক মই অলপ আগবঢ়াই দিওঁ। বিকি, শুনাচোন। কোৱা। তুমি চকু অপাৰেশ্যনৰ কাৰণে ডাক্তৰৰ লগত কথা পতা নাই নেকি? কেনেকৈ কৰিম? আমাৰ নিচিনা মানুহে দুবেলা দুমুঠি খাবলৈকো চিন্তা, আৰু তেনেস্থলত চকুৰ অপাৰেশ্যন ভাবিবই নোৱাৰি। মই ডক্তৰৰ লগত কথা পাতিলোঁ, 20-25 লাখ টকা লাগে। হ'লেহে চকুৰ অপাৰেশ্যন হ'ব। সেইকাৰণে মই বাদেই দিলোঁ। পিছে তুমি এনেকৈ গোটেই জীৱন কটাম বুলি ভাবিছা নেকি? এনেকৈ থাকিবৰ কাৰণেও মন যায়। মোৰো মন যায় এই সুন্দৰ পৃথিৱীখন নিজৰ চকুৰে আকৌ এবাৰ চাবলৈ, কিন্তু এয়া কেতিয়াও সম্ভৱ নহয় আমাৰ নিচিনা মানুহৰ বাবে। এয়া সম্ভৱ, মই কাম, তুমি চিন্তা নকৰিবা। তুমি আকৌ পৃথিৱীখন চাব পাৰিবা। এতিয়া ব'লা, অলপ ফুৰি আহোঁগৈ। ব'লা। বিচাৰিছো কাষৰতে সদায় তোমাক, হোলাহি কি বুকুৰ বিকি, শুনাচোন, তোমাৰ কাৰণে এটা ডাঙৰ ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজ? কি ছাৰপ্ৰাইজ? তুমি আকৌ এই পৃথিৱীখন চাব পাৰিবা। কি? কেনেকৈ? মোৰ দেউতা এজন ডাঙৰ ডাক্তৰ হয়। তোমাৰ সকলো কথা ক'লোঁ। তোমাৰ অপাৰেশ্যনটো ফ্ৰীকৈ কৰি দিম বুলি কৈছে। নেলাগে দিয়া, মই এনেকেই থাকি সুখী আছোঁ। চুপ, একদম চুপ। তুমি মোৰ বাবে এইবোৰ কিয় কৰি আছা? তোমাক ভাল পাওঁ কাৰণেতো কৰি আছোঁ, আৰু গোটেই জীৱন তোমাৰ সৈতে কটাব বিচাৰোঁ। কিন্তু তুমি মোলৈ গোটেই জীৱনটো কটাব কষ্ট হ'ব। আৰে পাগল, এয়া কষ্ট নহয়। বিকি, তোৰ কামবোৰ ঠিকে ঠাকে চলি আছেনে? ঠিকে ঠাকে চলি আছে দে। ঐ মানসী, ইয়াত অকলে অকলে কি কৰি আছ? নকবি আৰু, মোৰ ডাঙৰ টেনচন এটা হৈ আছে। কি টেনচন? মোৰ লগত শ্বেয়াৰ কৰিব পাৰিবিনে? পাৰি। মানে এইবাৰ আমাৰ কলেজত কলেজ উইক পাতিছে। তাতে মোক নাটক এখনৰ অন্ধ এক্টিং এটা কৰিব দিছে। সেইকাৰণে টেনচন হৈ আছে। সেইটো কথা। মই দেখাই দি আছোঁ কেনেকৈ কি কৰিব লাগে। মই সৌখিনিৰ পৰা আহি আছোঁ, তই চাই থাক। এইখিনি ল। কেনেকুৱা লাগে? ঠিকে আছেনে? ঠিকে আছে। কি তই পৰিণীতাৰ লগত এইবোৰ কৰি ভাল কৰা নাই? তাই যদি পিছত সঁচা কথাবোৰ গম পায় তই অন্ধ নহওঁ বুলি, তেতিয়া কি হ'ব গম পাইছনে? মইতো এইবোৰ কৰিম বুলি কৰি থকা নাই, সময় বাধ্য কৰাইছে।
সেইটো হয়, কিন্তু তই তাইক এতিয়া সঁচা কথাবোৰ কোৱা সময় আহি গ'ল। তাইক মই সঁচা কথাবোৰ ক'ম মানসী, কিন্তু এতিয়া নহয়। তই খালি সোনকালে কবি। ব'ল নহ'লে আজি ফুৰি আহোঁগৈ। ব'ল তেনেহ'লে। কি হ'ল পৰী, আজি মোক কিমান সোনকালে মাতিলা? আৰু তোমাৰ দেখোন আজি মনটো বেয়া, কি হ'ল? যেতিয়া নিজৰ মানুহজনে প্ৰতাৰণা কৰে, ভালপোৱাৰ লগত প্ৰতাৰণা নাটক কৰে, তেতিয়ানো কাৰ মন ভালে থাকিব? তুমি কি কৈ আছা? মই একো ধৰিব পৰা নাই। তুমি ইমান দিনে মোৰ লগত নাটক কৰি আছিলা? মানে পৰী শুনাচোন। মোক একো ক'ব নালাগে। আৰু তুমি চাগে ভাবিছা, মোক এইবোৰ কথা কোনে ক'লে? তোমাৰ বান্ধৱীয়ে কৈছে। তুমি যে অন্ধ নহয়। সি মোৰ লগত কিমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে? তাক মই চুপ, একদম চুপ। তোমাক মোৰ কথাবোৰ ক'ম বুলি ভাবিছিলোঁ। হ'ব, তোমাৰ এই নাটকবোৰৰ কথা মোৰ আগত আৰু নক'বা। আৰু তোমাৰ দৰে ধোকেবাজ ল'ৰা মই জীৱনত দেখাই নাই। মানুহে মিছা কথা কয়, কিন্তু তোমাৰ নিচিনা মিছা কথা জীৱনত কেতিয়াও কোনেও নকয়। মোৰে ভুল চাগে। তোমাক মই মোৰ জীৱন সংগী হিচাপে বিচাৰিছিলোঁ। চোৱা পৰী, তুমি মোক মোৰ কথাবোৰ ক'বলৈ অলপ সময় দিয়া। তুমি আৰু কি ক'বা? আকৌ চাগে নতুনকৈ কিবা নাটক কৰিবা। কোৱাচোন, তুমি আৰু কিমান নাটক কৰিব পাৰা ময়ো শুনো। চোৱা, মই তোমাক মিছা কথা কৈছিলোঁ, কিন্তু সঁচা। কিন্তু মই তোমাক সঁচাই ভাল পাওঁ। তুমি মোক ভাল পোৱা? শুনা বিকি, কাৰোবাক ভাল পাবলৈ হ'লে সঁচা কথা কৈ ভাল পাবা, নহ'লে পাছত বহুত আঘাত পোৱা যায়। আৰু আজিৰ পৰা মোক ফোন মেছেজ নকৰিবা। আৰু ইমানতো যদি তোমাৰ লাজ লগা নাই নহয়, তোমাৰ এই মুখা পিন্ধা চেহেৰাটো মোক আৰু কেতিয়াও নেদেখাবা। গুড বাই। ঐ, কি হ'ল তোৰ? এজনীৰ কাৰণে কিমান আৰু কান্দি থাক? তইতো জান মই পৰীক কিমান ভাল পাওঁ। জানো, তই তাইক বহুত ভাল পাৱ, কিন্তু তাই তোৰ সঁচা ভালপোৱাবোৰ বুজি নাপালে। মই ডাঙৰ ভুল কৰিলোঁ, য'ত এইবোৰৰ কোনো ক্ষমা নাই। তইতো এইবোৰ জানি বুজি কৰা নাছিলি। কিন্তু তাই মোৰ কথা নুশুনিলে। এইবোৰ ছোৱালীৰ কথা বাদ দে। এনেকুৱা ছোৱালী এজনী আৰু এজনী আহিব। মই তাইৰ বাহিৰে আন কোনো ছোৱালী ভাল পাব নোৱাৰিম। মই এটা কথা ভাবিছোঁ, তাই মোৰ চকুযোৰ কাৰণে আজি এনেকৈ ক'লে, সেইকাৰণে মই ভাবিছোঁ মোৰ চকুযোৰ দান দিম। কি তই পাগল হৈছ নেকি? এজনী ছোৱালীৰ কাৰণে তই নিজৰ চকুযোৰ ডনেট কৰিব বিচাৰিছ? মই তাইৰ কাৰণে মোৰ চকুযোৰ দান কৰি দিম। আৰু মই এই কথা ভাবিলোঁ যেতিয়া মই কৰিমেই। মই যাওঁ। ঐ শুনচোন। তুমি আকৌ কিয় আহিছা? আকৌ নতুনকৈ কিবা নাটক কৰিবলৈ আহিছা নেকি? যোৱা, মোৰ ওচৰৰ পৰা আঁতৰি যোৱা। তুমি তাক এনেকে কিয় ক'লা? তুমি নাজানা সি মোৰ লগত কি কৰিলে। মই সকলো কথাই জানো। আৰু সি আজি তোমাৰ কাৰণে কি কৰিলে জানা? তোমাৰ কাৰণে সি আজি তাৰ চকু এটা ডনেট কৰি দিলে। কি? তোমাক সি সঁচা অন্তৰে ভাল পায়।
বুকুৰাকে হাঁহিব তৰাই নাচিব তোমাৰ কথাবোৰে মোক খুলি খুলি খাব হাত থৈ দুহাতে থাকিবা সেইখনে ভয় নাখাবা দেই জান নাযাওঁ মই দূৰলে আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে তুমি দিয়া মই